মিষ্টাৰ পংকজ পাঠক ডাঙৰীয়া, আপোনাক জ্ঞাততে জনাওঁ যে আপুনি কোৱা নিচিনাকৈ আমি বান্দৰ কেঁকুৰা খাই দাং খুওৱা মানুহ নহয়। বুজি পালে? ৰাইজ চাই লওক পংকজ পাঠকে কি কৈছে। নমস্কাৰ। এই ভিডিঅ'টো সেইসকল বোৱাৰীৰ কাৰণে বনাইছোঁ যিসকলে নিজৰ হাজবেণ্ড থকাৰ পিছতো কপালৰ সেন্দুৰ লুকুৱাই মেলি শ্লিভলেছৰ নামত মামুলি অন্তৰ্বাস পিন্ধি পেলাই ফেচবুক ইনষ্টাগ্ৰামত আহি পেলাই জিলিলে কেঁচা বাদাম কৰি থাকে। আপোনালোকক কৈছোঁ, আপোনালোকে আপোনালোকৰ হাজবেণ্ডসকলক আমাৰ এই বান্দৰ কেঁকুৰাৰ গুড়িটো খুৱাওক। ৰাতিপুৱা খুৱাব, আপোনালোকৰ স্বভাৱ সলনি হৈ যাব, এইটো মোৰ গেৰেণ্টি। আমাৰ সঞ্জীৱন লাইফ এপত পোৱা যাব এইটো। ঘেণ্টামূৰীয়া তই চালা কি কৰ বান্দৰ কেঁকুৰা প্ৰমোচন কৰিছ আৰু আমাৰ মাইকীবোৰক বদনাম কৰিছ। আমাৰ মাইকীবোৰ তেনেকেই সন্তুষ্ট লাভ হৈ আছে আৰু সন্তুষ্ট হৈ আছে। আমাৰ মাইকীয়ে কেতিয়াও সেন্দুৰ লুকুৱাই কাঁচা বাদাম নকৰে। কাঁচা বাদাম কৰে কি কাৰণে? ফূৰ্তিত কৰে। মাইকী মানুহক অপমান নকৰিবি। আৰু তই চাগে বান্দৰ কেঁকুৰা খায়ে কি কৰিছ? ৩-৪জনী মাইকী ৰাখিছ। চৰিত্ৰহীন কুকুৰ, ফেদামূৰীয়া চালা, কাণতলীয়া চৰত ঘটি লৈ যাব আকৌ। দাং কেতিয়াও নাখাব আকৌ, ভাঙি দিম গুটি, চেপেটা মাৰি সেইটো সঞ্জীৱন লাইফত বিকিম চালা। চিনি পোৱা নাই দাদা এওঁহঁতক।